ভাত বনাবলৈ এলাহ লাগিছে, গতিকে বিৰিয়ানীকে অৰ্ডাৰ কৰি দিলোঁ আৰু এতিয়া মস্তিকৈ বিৰিয়ানীটো খাই লওঁ। তাৰপিছত আপোনালোকক লৈ যাম আজি গান্ধী মণ্ডপলৈ। বন্ধুসকল, এইখনেই হ'ল মোৰ আটাইতকৈ ভাল লগা গুৱাহাটী মহানগৰী। আৰু চাওক না, চাৰিওফালে পূৰা পৰ্বত পাহাৰেৰে আৱৰি আছে আৰু গছ গছনিৰ কথাটো কৈ লাভেই নাই। চাৰিওফালে কেৱল গছ গছনি। আৰু আমি আজি যাম সেইটো পাহাৰত। এইটো শৰণীয়া পাহাৰ হয় আৰু যিখন ফ্লেগ উৰি আছে, আজি তাত যাম। তো চাই থাকক ভিডিঅ'টো। এতিয়া আমি ৰুমৰ পৰা ওলাই দিলোঁ। ভাইটি আৰু মই বিন্দাছ কথা পাতি গৈ আছোঁ গান্ধী মণ্ডপ। আৰু তাত কি হয় নহয় গোটেইখিনি আপোনালোকক দেখুৱাম। আৰু এতিয়া আমি বৰ্তমান যাব লাগিব এইখন পাহাৰত, দেখি আছে ফ্লেগখন, তাত যাব লাগিব। গতিকে অলপ আগৰ পৰা ৰাস্তা আছে, তাৰ পৰা সোমাই যাম। ৰোডেদি উঠিব লাগিব ওপৰত, যিহেতু গান্ধী মণ্ডপ গৈ আছোঁ। এনেকৈ অকোৱা পকোৱা ৰাস্তা দি যাব লাগিব। এইটো একচুৱেলি পাহাৰ হয়, কাটি মানুহ ৰাস্তা বনাই লৈছে। পূৰা ঠাণ্ডা কুল পৰিৱেশ। গৰমত মানে ইয়াত আহাৰ আমেজেই বেলেগ। আৰু ৰাস্তা দুই কাষে গছ গছনি হোৱা হেতুকে গোটেই ৰাস্তাটো মানে পূৰা ঠাণ্ডা হৈ থাকে। হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল বিজু ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ মই গান্ধী মণ্ডপত, যিহেতু এতিয়া ৰাস্তাতে আছোঁ, মিডিল পইণ্টত আছোঁ। আৰু এইফালে আপোনালোকে চাব পাৰে, এইটো ভিউ পইণ্ট হয়, পূৰা মানে গোটেই গুৱাহাটীখনে দেখা পোৱা যায় এইখিনি ইয়াৰ পৰা। আৰু আমি অলপ ওপৰত যাব লাগিব। ইয়াৰ পৰা ধৰি লওক প্ৰায় 250 ফুটমান উচ্চতা হয় তলৰ পৰা। তো তাত গৈ আছোঁ মই, তাত গৈ আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। তো ভিডিঅ'টো চাই থাকিব। আৰু এইফালে মোৰ লগত আহিছে ভাইটি এজনক লৈ আহিছোঁ। অকলে আহিব ভাল নালাগে, গতিকে ভাইটিক লৈ আহিছোঁ। যাওঁ ওপৰত, কি দেখুৱাব পাৰোঁ, যিমানটো দেখুৱাব পাৰোঁ চেষ্টা কৰিম বাৰু। ফাইনেলি আহি পাই গ'লোঁ গান্ধী মণ্ডপ। আৰু প্ৰথমে গাড়ীখন ছাইডত পাৰ্কিং কৰি লওঁ, তাৰপিছত ভিতৰলৈ গৈ আছোঁ। আৰু আগত যে দেখিছে এখন মস্ত গেট, সেইফালে আমি এণ্ট্ৰি কৰিব লাগিব। এইফালে ইয়াত লিখা আছে, ডিউ টু ৱৰ্ক ইজ আণ্ডাৰ ৰিন'ভেশ্যন এণ্ড কনষ্ট্ৰাকশ্যন। চ' ভিতৰত সোমাবলৈ বাধা আৰোপ কৰি থৈছে। আৰক্ষী বিষয়া এজন দেখিছোঁ, তেওঁক সুধি চাওঁ, যদি সোমাব দিয়ে আপোনালোকক গোটেইখিনি দেখুৱাম বাৰু। পাৰ্মিশ্যন পাই গ'লোঁ আৰু আহি গ'লোঁ ভিতৰলৈ। আৰু এয়া চাওক, আমাৰ সকলোৰে মৰমৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি। আৰু ইয়াত লিখা আছে ফলকখন, আপোনালোকে স্কিপ নকৰাকৈ পঢ়ি চাব। আৰু বিশেষকৈ 1970 চনৰ 2 অক্টোবৰ তাৰিখে বিষ্ণুৰাম মেধি ডাঙৰীয়াদেৱে উদ্বোধন কৰিছিল এই প্ৰতিমূৰ্তিটো। প্ৰতিমূৰ্তিটোৰ কাষতে, একেবাৰে কাষতে এখন ৰাজহুৱা মঞ্চ আছে। এই মঞ্চখনতে 2 অক্টোবৰ তাৰিখে বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হয়। আৰু কাষতে আৰু এটা, এইটো হ'ল মিউজিয়াম। ইয়াত গান্ধীজীৰ লগত জড়িত সকলো ধৰণৰ বস্তু সংৰক্ষণ কৰি ৰখা হৈছে। যিহেতু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, গতিকে আজি বন্ধ হৈ আছে। আজি আপোনালোকক দেখুৱাব নোৱাৰিম, নেক্সট এটা ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ব'লক আৰু এটা জেগা দেখুৱাই আছোঁ। এইটো জেগাত মানে গান্ধী মণ্ডপত আহিলে এই জেগাটুকুত যদি নাচায় তেন্তে আধৰুৱা হ'ব। এইটো এটা ভিউ পইণ্ট হয়। ইয়াৰ পৰা আপুনি পূৰা গোটেই গুৱাহাটীখন দেখা পাব, পাহাৰ পৰ্বত গোটেইখিনি দেখা পাই আছে আপোনালোকে। আৰু ইফালে চাওক, এটা তলৰ এইটো ৰাস্তা দি আমি আহিছোঁ। ইফালে এনেকৈ আহি ওপৰলৈ ঘূৰি এনেকৈ আহিব লাগে এইটো ৰাস্তা দি। মন কৰিবলগীয়া আৰু এটা কথা যে গান্ধী মণ্ডপখন কিন্তু বহুত পৰিষ্কাৰ। চাওক না, চাৰিওফালে ডাষ্টবিন ৰাখি থোৱা হৈছে আৰু এটা গছৰ পাতো নাই, ইমান ক্লিন কৰি ৰাখিছে।
তো আমি সকলো এনেকৈ ক্লিন কৰি ৰাখিব লাগে জেগাবোৰ, তেতিয়াহে গুৱাহাটীখন ক্লিন চিটি হিচাপে অতি কম দিনৰ ভিতৰত পৰিগণিত হ'ব। তো এইখিনি আমি চবেই মিলি কৰিব লাগিব। তো ভাল লাগিছে এইটো পৰিৱেশটো দেখি, ইমান ধুনীয়া ক্লিন হৈ আছে জেগাবোৰ। আপোনালোকে আহিব সময় সুবিধা মিলাই কেতিয়াবা, বহুত ধুনীয়া জেগা হয়। এই ঠাইডোখৰত গান্ধীজী দুবাৰকৈ আহিছিল। ফাৰ্ষ্ট আহিছিল 1921 আৰু নেক্সট ভিজিট কৰিছিল 1946। গতিকে এই জেগাটুকুৰ নাম গান্ধী মণ্ডপ হিচাপে পৰিগণিত হ'ল। আৰু এইফালে এখন ফলক আছে, চাই ল'ব আপোনালোকে পঢ়ি। গান্ধী মণ্ডপত থকা এই নেশ্যনেল ফ্লেগখনৰ উচ্চতা হ'ল 319.5 ফিট আৰু ই ইণ্ডিয়াৰ 3rd টলেষ্ট ফ্লেগ হয়। আৰু এইফালে চাওক বান্দৰৰ তাণ্ডৱ, মানে গৰমত থাকিব মানে গছৰ তলত পূৰা জিৰণি লৈছে। মায়া সংসাৰ চব ত্যাগ কৰি আহি বহি আছেহি বহুত টেনশ্যনত। হেল্ল', ভাল নি খবৰ? প্ৰতিৰ লক্ষ্য ৰাখি আমি এতিয়া নামি আহিলোঁ, কাৰণ ইয়াত মানে বেছি দেৰিলৈকে এলাও নাই। আৰু জেগাটুকু অলপ ইমান এটা ভালো নহয়, ৰোডবিলাক পূৰা অকুৱা পকুৱা ৰোড হয়, এক্সিডেণ্টৰ কাৰণে বেছি ভয়। গতিকে 6:30 5:30 মানত পূৰা ৰোড ক্ল'জ কৰি দিয়ে। গতিকে আমি টাইমৰ আগতে গুচি আহিলোঁ, নামি আহিলোঁ। আৰু এতিয়া আমি লাহে লাহে তললৈ নামি আছোঁ। মানে গৰম দিনৰ কাৰণে ধুনীয়া জেগা হয় ন, বিন্দাছ। ইয়াত আহিব পাৰে আপোনালোকে, ঠাণ্ডা পৰি। আৰু জেগাটুকু মই আপোনালোকক কৈ দি আছোঁ, জেগাটো আপোনাৰ উলুবাৰীৰ পৰা প্ৰায় ওচৰতে হয়। আৰু শৰণীয়া পাহাৰ নেকি, এইটো শৰণীয়া পাহাৰ বুলি কয়। গান্ধী বস্তি নামেও জনাজাত। তো বন্ধুসকল, আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকক কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বেলটো প্ৰেছ কৰি দিব। আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তো আজিলৈ বাই, নমস্তে, চালাম।